কেনেকৈ হটাব পাৰিব? ইমান মানে পাৱাৰফুল মানুহ, হটাবতো কোনো বিচৰা নাই, কাম কৰি থকাটোৱে বিচাৰিছিলে, কিন্তু কামটো ভালদৰে কৰা নাই কাৰণে এতিয়া ৰাইজে আজি অতিষ্ঠ হৈছে আৰু দলে বলে আজি UPPLত যোগদান কৰিছে। পৰিৱৰ্তনৰ কাৰণে চবে শ্লোগান দিছে, গতিকে আজি তেখেতে নিজকে ভাবি লৈছে যে ইয়াত মোৰ শিপাটো বহুত তললৈকে আছে, কিন্তু তেখেতৰ শিপাটো ইমান তললৈকে নাই। আৰু সেইটো থাকিলেহেঁতেন যদি 17 বছৰ ৰাইজৰ ৱেলফেয়াৰৰ কাৰণে কাম কৰিলেহেঁতেন, ছিষ্টেমটো ঠিকমতে লৈ গ'লহেঁতেন। ইয়াত যদি চবেই জাতি জনগোষ্ঠীয়ে আজি এই ছিষ্টেমক যদি আঁকোৱালি ল'লেহেঁতেন, ইয়াত লৈ পেলাই আশ্বস্ত হ'ব পাৰিলেহেঁতেন, তেতিয়া তেখেতে কি 15 বছৰ আৰু 25 বছৰ চলাব পাৰিলেহেঁতেন আৰু কোনো UPPLত যোগদান নকৰিলেহেঁতেন। কিন্তু আজি যেনেকৈ দলে বলে UPPLত যোগদান কৰিছে, এইটোৱে প্ৰমাণ কৰিছে যে পৰিৱৰ্তন বিচাৰিছে। আৰু গণতন্ত্ৰত সদায় এটা চৰকাৰে যদি বহুত দিন থাকে, সি যদি ৰাইজৰ কাম নকৰে, তেনেহ'লে ইয়াৰ পৰিৱৰ্তন হ'ব লাগে। আৰু আজি যিবিলাক মানে কৰাপশ্যন হৈছে, ছিষ্টেমবিলাক ঠিকমতে চলা নাই, ৰাইজে মানে আশ্বস্ত হ'ব পৰা নাই, এইখন যে আমাৰ ছিষ্টেম আছে, এই ছিষ্টেমটো আমাৰ কাৰণে কিবা কৰি আছে, তেনেকৈ আশ্বস্ত হ'ব পৰা নাই। আৰু সেইকাৰণে কোনোবা এজনে নিজকে ক্লেইম কৰি পেলাই যদি কৈছে, দম্বলি মাৰি যদি কৈছে মই এইটো কৰিম সেইটো কৰিম, এইটো সাংঘাতিক এটা ভুল হ'ব, এইটো যাতে নকৰে। ইয়াৰ গণতন্ত্ৰত পৰিৱৰ্তনটো সদায় আহিবই, এই পৰিৱৰ্তনটো আমি একচেপ্ট কৰিব লাগিব। নাই, তেওঁ আহ্বান জনালে মই নাযাওঁ, তেওঁতো ইমান ডাঙৰ মানুহ, তেওঁতো মই বিৰাট ভয় কৰোঁ, কিন্তু ৰাইজে যদি আহ্বান কৰে মই যাম, সেইটোকে কৈছোঁ মই। তেওঁ আহ্বান কৰিলে মই কিয় যাম? তেখেতৰ লগততো চেলেঞ্জ কৰিব নোৱাৰে, ইমান পাৱাৰফুল মানুহ এজন হয়, 17 বছৰ চৰকাৰ চলালে, ইমান টকা পইচা আছে, বাহুবল আছে, মানে বহুত পুহি থোৱা মানুহ আছে, গতিকে তেখেতৰ লগত দেখি কোনে মানে ফেচ কৰিব যাব? মই কৈছোঁ কি ৰাইজে যদি বিচাৰে, আজি পাৰ্টিত আহিছে যেতিয়া নিৰ্বাচন খেলিব লাগিব, গতিকে ৰাইজে ক'ত মোক নিৰ্বাচন খেলিব দিয়ে ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব। তেতিয়া আজি যদি দেৱৰগাঁৱত কয় দেৱৰগাঁৱত খেলিম বুলি কৈছে, কিন্তু মই হাগ্ৰামা ডাঙৰীয়াক চেলেঞ্জ কৰি বা তেখেতক কিবা কৰিতো যাব বিচৰা নাই, মই ৰাইজে বিচৰাৰ কাৰণে খেলিম বুলি কৈছোঁ। নাই, আমাক একো বল নালাগে, ৰাইজৰ মৰম, ৰাইজৰ আশীৰ্বাদ। আজি ৰাইজে চিন্তা কৰিছে পৰিৱৰ্তনৰ কাৰণে, চব কাম ৰাইজে কৰিবলৈ আগুৱাই আহিছে, গতিকে ইয়াত কাৰোবাৰ ধনবল বাহুবল গণতন্ত্ৰত একো পাত্তা নাপায়। নাই, সেইটো তেখেতসকলে জানিব, তেখেত BJPৰ ইণ্টাৰনেল আৰু তেখেতসকলৰ মানে ডিচিশ্যনবিলাক কি, পলিচিবিলাক কি, সেইটো তেখেতসকলৰ ইণ্টাৰনেল মেটাৰ। কিন্তু 32 লাখ জনসাধাৰণৰ ৱেলফেয়াৰৰ কাৰণে চবেই চিন্তা কৰাটো ভাল। ৰাইজে নিৰাপত্তা বিচাৰিছে, ভূমিৰ সমস্যা সমাধান বিচাৰিছে, ইয়াত মানে যাতে এটা কৰাপশ্যন ফ্ৰী গভৰ্ণমেণ্ট আহে, গুড গভৰ্ণেন্স যদি দিব পাৰে, এই কথাবিলাক বিচাৰিছে। আৰু 17 বছৰত বহুত ইনকমবেঞ্চি আছে, ৰাইজে বিচৰা নিচিনা বহুত কাম হোৱা নাই, সেইকাৰণে চবেই পৰিৱৰ্তন বিচাৰিছে। তো সেইকাৰণে আজি BJPয়ে যিটো ডিচিশ্যন লৈছে, মই ভাবোঁ এইটো এটা ভাল ডিচিশ্যনেই হৈছে। চবেই অকলে অকলে খেলিব, কংগ্ৰেছো খেলিব, UDFও খেলিব, চবেই অকলে অকলে খেলিব। তাৰপিছত কাৰ পালে কিমান মেণ্ডেট যায় সেইটো গম পোৱা যাব। নিৰ্বাচন কি হ'ব এইটো আজিয়ে ক'ব বিচৰা নাই, নিৰ্বাচনটো হওক আগতে। মই এইটোকে আশা কৰিছোঁ যে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হওক, যাতে কাৰো কোনো ক্ষতি নহয়, কোনো ভাইলেঞ্চ নহয়, এইটোৱে মস্ত ডাঙৰ কথা আমাৰ কাৰণে। কিন্তু নিৰ্বাচন হ'লে BTAD এৰিয়াত বহুত হিংসা হয়। 2 দিন আগত আমাৰ অফিচ জ্বলাই দিছে চিৰাং জিলাত। তো সেইকাৰণে প্ৰশাসনক মই আহ্বান কৰিছোঁ যাতে ইয়াত কটকটীয়া নিৰাপত্তা প্ৰদান কৰে, ৰাইজে ফ্ৰী এণ্ড ফেয়াৰ মানে ভোটদান কৰিব পাৰে। এই কথাবিলাক যদি চৰকাৰে সুনিশ্চিত কৰে, তেতিয়া ৰাইজে নিজৰ মেণ্ডেটটো দিব। ex-MP শামসুবা কুঙ্গুৰ বিস্মৃতিয়ে BTR ৰেগেষ্টৰ কথা কৈ আছে, কি ক'ব? চাওক, তেখেতক আমি শ্ৰদ্ধা কৰোঁ আৰু তেখেতেও এটা সময়ত চুক্তি স্বাক্ষৰ কৰিছিলে। আপোনালোকে জানে তেখেতে কৰা চুক্তি আৰু এতিয়াৰ চুক্তি বহুত পাৰ্থক্য আছে। কিন্তু আজি তেখেতে যিবিলাক কথা কৈছে, সেই কথাবিলাক ৰাইজে ভাল পোৱা নাই, কাৰণ এই চুক্তিখন চবেই একচেপ্ট কৰিছে, চবেই ৱেলকাম কৰিছে। আজি অকল বড়ো ৱেলকাম কৰা নাই, ইয়াত বিভিন্ন জাতি জনগোষ্ঠী ৱেলকাম কৰিছে, ভাৰতবৰ্ষৰ মানুহ ৱেলকাম কৰিছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া চেলিব্ৰেশ্যনত আহিছে। গতিকে ইয়াৰ পিছত যদি এই কথাটো এইটো বেয়া বুলি কয়, উগ্ৰপন্থী সমস্যা সমাধান হোৱা এটা কামটো যদি বেয়া বুলি কয়, তেতিয়াহ'লে মানে কোনো এইটো ভাল নাপাব। গতিকে আজি তেখেতক আমি শ্ৰদ্ধা কৰোঁ, কিন্তু তেখেতে কি কাৰণত এইবিলাক কৰি আছে আমি বুজি নাপাওঁ। ৰাজনৈতিক যিটো উদ্দেশ্য সেইটো হ'ব পাৰে, তেখেতে কিবা এটা হয়তো আশা কৰিছিলে, এই আশাটো হোৱা নাই, সেইকাৰণে আজি তেখেতে এইবিলাক কথা হয়তো ভাবিছে, সেইকাৰণে হ'ব পাৰে। আগতেতো 4টা ভাগত আছিলে, এতিয়া যদি 2টা ভাগ হৈছে ভালে হৈছে, অলপ কমি আহিল, আৰু নিৰ্বাচনৰ পিছত আৰু কমি যাব, নোহোৱা হ'ব। অলৰেডি NDP ডিছবেণ্ড হৈ গ'ল, আৰু NDP বুলি সংগঠন নাই আৰু। গতিকে আজি কোনোবা নিজৰ চইচ মতে কৰিছে। ৰাজনীতিটো আৰু কি আছে, কোনোবা কংগ্ৰেছ কৰিব, কোনোবা BJP কৰিব, আৰু কোনোবা UPPL কৰিব, BPF কৰিব। আপোনালোকৰ সম্পূৰ্ণ তালিকা কেতিয়া ঘোষণা হ'ব? 2 দিনত চব শেষ হৈ যাব, মানে ডিক্লেয়াৰ হৈ যাব। আপোনালোকে আটাইকেইজনে দিব নাই, এতিয়ালৈকে যিটো প্ৰিপাৰেশ্যন আমাৰ আছিলে, আমি আটাইকেইটাত নেদোঁ বুলি ভাবিছিলে, কিন্তু যোৱা 10 দিনৰ পৰা স্বতঃস্ফূৰ্ত ৰাইজ ওলাই আহিছে।
আমাৰ যি সমষ্টিবিলাকত আমি নিদিম বুলি ভাবিছিলোঁ সেই সমষ্টিবিলাকৰ ৰাইজ ওলাই আহিছে আৰু কৈছে যে UPFL খেলিবই লাগিব। গতিকে আমি স্ক্ৰিনিং কমিটিত চিন্তা কৰা হৈছে, পাৰ্টিৰ হাই লেভেলত চিন্তা কৰা হৈছে যে কি কৰাটো ভাল হ'ব। নাই, আলোচনা চলি আছে, আমাৰ বিভিন্ন দল সংগঠনৰ আলোচনা চলি আছে, সকলো জাতি জনগোষ্ঠী আহি যোগদান কৰিছে আৰু আমি সেইটোকে বিচাৰিছোঁ যে এটা ইউনাইটেড সকলো ঐক্য সংগতিৰ মাজেৰে আগবাঢ়ি যাব লাগিব। পৰস্পৰৰ বুজাবুজি, মৰম স্নেহ বিশ্বাসত লৈ আগুৱাই যাব লাগিব আৰু দুৰ্নীতিমুক্ত এটা চৰকাৰ গঠন কৰিব লাগিব, য'ত নেকি সকলোৱে মানে সম অধিকাৰ সমমৰ্যাদা লৈ জীয়াই থাকিব পাৰে।